নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ ৰাধিকা ধাৰাবাহিকখনৰ এটা চমু প্ৰমো। যদিহে আপোনালোকে ৰাধিকা ধাৰাবাহিকখন চাই থাকিব বিচাৰে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যোৱাটো খণ্ডত আমি দেখিলোঁ যে সাগৰক বৰ বেয়াকৈ মাৰিছে। সাগৰক বৰ্তমান গুৱাহাটী হস্পিটেলত ট্ৰেন্সফাৰ কৰা হৈছে। এয়েহে গাঁৱৰ মানুহৰ পৰা এটকা দুটকা তুলি সাগৰৰ চিকিৎসাৰ বাবে খুজিছে। সাগৰক মৰাসকলে শাস্তি পাবনে? ৰাধিকাই কথাটো গম পালে। আকৌ সাগৰ ভাল হ'লে ৰাধিকা সাগৰৰ লগত বিয়া হ'বনে? পুলিচক কেছ দিলে পুলিচে জানো ধৰিব পাৰিব? সকলোবোৰ সাগৰ বাৰু ভাল হ'বনে? সাগৰে ভাল হৈ আকৌ ৰাধিকাক বিয়া কৰাব। সাগৰে মানুহকেইটা চিনি পাইছিলে নে ৰাতি মাৰোঁতে? সকলোবোৰ জানিব পাৰিব আপোনালোকে কেৱল ৰাধিকা ধাৰাবাহিকখন চাই। हेलो फ्रेंड्स जोने মোৰ এই ভিডিঅ'টো চাই ভাল পালা প্লিজ এটা লাইক কৰিব আৰু কমেন্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা আৰু শুনা মোৰ চেনেললৈ আহিছে প্লিজ